জুবিনদাৰ ক্ষেত্ৰখন আজিলৈকে নহ'লগে। গভৰ্ণমেণ্টে কি যে কৰি আছে আৰু এতিয়া গৰিমাবৌ নিজে গৈ পিনে তাত তিৰপাল লগাবলগীয়া হৈছে। কিমান দুখৰ কথা বাৰু। এজন আমাৰ অসমৰ সম্পদ, সেইজনৰ ওপৰ চালিখনো ভালকৈ বনাই নিদিলে গভৰ্ণমেণ্টে। কি ক'ম আৰু। জুবিনদা নথকাৰ কাৰণে কিছুমান মানুহ ফটফটাই ফুৰিছে। এতিয়া জুবিনদা থাকিব লাগিছিলে নহয়, জেগাত দি দিলেহেঁতেন। কিছুমান মানুহ এতিয়া জুবিনদা নাই দেখি একদম পুৰা ওপৰত উঠিবলৈ বিচাৰিছে। আৰু জুবিনদা অনুৰাগীবোৰ আমি আছো নহয়। যিটো সত্য সত্য আৰু যিটো ভুল ভুল। জুবিনদাই কৈ থৈ গৈছিলে, যিটো শুদ্ধ সেইটো শুদ্ধ বুলি কবি আৰু যিটো ভুল সেইটো ভুল বুলি কবি। ভুলটোক আমি সত্য শুদ্ধ বুলি ক'ব নাযাওঁ। যিটো ভুল ভুলেই। আৰু ফিয়ত খাবলৈ নাযাব, নিজে কষ্ট কৰি খাবলৈ শিকক। ঠগি খোৱা পইচা, লোকৰ পৰা ধাৰ আনি পেলাই পইচা খোৱা আৰু ফিয়ত পোৱা পইচা, এই তিনিটা বস্তু একদম চবচে হাৰাম হয়। সময়মতে দিব লাগে, ধাৰ ল'লে ঠগি নাখাব লাগে, আৰু ফিয়ত দিলে মানে জঁপিয়াই ফুৰিব নালাগে। গম পালে? জয় জুবিনদা।